নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। এই ভিডিঅ'টোত তোমালোকৰ পাঠ্যপুথিৰ ৰিমঝিম বৰষুণ আহে কবিতাটোৰ সমূহ প্ৰশ্ন উত্তৰৰ বিষয়ে পাবা। প্ৰথম প্ৰশ্ন হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে? ইয়াৰ উত্তৰ হ'ব খ, দু খাই থাকে। তাৰপিছত কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? ইয়াৰ উত্তৰ হ'ব ক, পানীৰ টোপ। ২ নং প্ৰশ্ন শব্দৰ অৰ্থ মিলাও আহা। শব্দ দু খাই মানে বেঁকা হৈ তল মূৰ কৰি, উফন্দে মানে ঠেহ, বাজলে মানে বাহিৰলৈ, ভাহে মানে উপঙে। প্ৰশ্ন নং ৩ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক, কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে? উত্তৰ, কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত দু খাই থাকে বুলি কৈছে। খ, কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰো বুলি কৈছে? কবিয়ে পানীৰ টোপালবোৰ অসংখ্য হোৱাৰ বাবে গণি শেষ কৰিব নোৱাৰো বুলি কৈছে। কবিয়ে কি গীত শুনি ভাল পায়? কবিয়ে কি গীত শুনি ভাল পায়? কবিয়ে বৰষুণত ৰিমঝিম গীত শুনি ভাল পায়। ঘ, কবিতাটোত কোনে কোনে হাঁহে, উফন্দ পাতে আৰু চকুপানী টুকে বুলি কৈছে? উত্তৰ, কবিতাটোত গছ লতা, ঘাঁহ বনে, বিজুলীয়ে হাঁহে, ডাৱৰে উফন্দে, পাত আৰু আকাশে চকুপানী টুকে বুলি কৈছে। ঘ, কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? কবিয়ে বৰষুণ আঁতৰিলে নিজৰাত কাগজৰ নাও মেলি দিয়ে। কবিয়ে কোনে, ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? উত্তৰ, কবিয়ে কাগজৰ নাওখন ঢৌৱে ঢৌৱে নাচি নীলা আকাশত জোনটি হৈ ভাহে বুলি কৈছে। প্ৰশ্ন নং ৪ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা। কটো আছে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে? এইটো হ'ব পূবালী। ওপৰত শব্দজালখনত ঘেৰ দিয়া আছে। তাৰ খটো আছে কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে? কবিয়ে পানীৰ টোপ গণিব নোৱাৰো বুলি কৈছে। তো ইয়াৰ উত্তৰটো হ'ব গণিব। গ, কাৰ সেউজী পাত দু খাই থাকে? গছৰ সেউজী পাত দু খাই থাকে। ঘটো আছে কবিয়ে ৰিমঝিমকৈ কি অহাৰ কথা কৈছে? উত্তৰ হ'ব বৰষুণ। ওপৰত কমলা ৰঙৰ পেইনেৰে বৰষুণটো ঘেৰ দিয়া আছে। প্ৰশ্ন নং ৫ তলত দিয়া কবিতাৰ স্তৰকেইটা গদ্য ৰূপত লিখা আৰু ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। মানে বৰষুণৰ টোপালবোৰ গণিব নোৱাৰি বুলি কবিয়ে কৈছে। কাৰণ পানীৰ টোপাল গণিব নোৱাৰি, কিন্তু ৰিমঝিম গীত শুনি ভাল পায় বুলি কবিয়ে কৈছে। তাৰ পিছৰটো আছে বৰষুণ আঁতৰিলে বাজলে ওলাও, মেলি দিওঁ নিজৰাত কাগজৰ নাও। বৰষুণ শেষ হোৱাৰ পিছত বাহিৰলৈ ওলাই কাগজৰ নাও নিজৰাত মেলি দিওঁ বুলি কবিয়ে কৈছে। ৬ নং প্ৰশ্নত আছে কবিতাটোৰ পৰা অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। শুকাই খায়, আহে হাঁহে, গণিব শুনিব, বতাহে কথাহে, অকণি গণি, ওলাও নাও। মূলভাৱ কোৱা আৰু লিখা। উত্তৰ, ৰিমঝিম বৰষুণ আহে কবিতাটিৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ছবি এখন প্ৰকাশ কৰিছে। খৰালি কালত বৰষুণৰ পৰিমাণ কমি গৈ গছ-গছনি নিস্তেজ আৰু শুকান হয়।
বাৰিষাৰ বৰষুণত শুকান গছ-পাতবোৰ সজীৱ, জীপাল আৰু সেউজীয়া হৈ পৰে। নৈ, বিল, খাল, ডোং আদি পানীৰে উপচি পৰে। কেতিয়াবা অতিপাত বৰষুণৰ পানী বাট-পথৰ লগতে চোতালতো ভৰি পৰে। তেতিয়া তাত কণ কণ শিশুবোৰে কাগজৰ নাও সাজি পানীত উটুৱাই ৰং-ধেমালি কৰে। বাৰিষাৰ এখন সুন্দৰ প্ৰাকৃতিক ছবি লগতে শৈশৱৰ ধেমালি কবিতাটোৰ মাজত প্ৰকাশ পাইছে। ৮ নং প্ৰশ্ন। তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। কান্দে হাঁহে, পাৰো নোৱাৰো, ডুবে নুডুবে, জপাই নজপাই, আৰম্ভ অন্ত, সোমাও নোসোমাও। প্ৰশ্ন নং ৯। বাক্য ৰচনা কৰা। পথাৰ। আঘোণৰ পথাৰ বৰ শুৱনি। বৰষুণ। বৰষুণৰ পিছত পৰিৱেশ জীপাল হৈ পৰে। ডাৱৰ। শুকুলা ডাৱৰে আকাশখনি আৱৰি ৰাখিছে। নিজৰা। নিজৰাৰ পানী নিৰ্মল। নাও। বাৰিষা কাগজৰ নাও সাজি মইনাহঁতে উমলে। আজিলৈ আছিল ইমানেই। পুনৰ লগ পাম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকৰ এটা লাইকে মোক নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে।